Hi guys, welcome back to my YouTube channel. আৰু আজি মই এজন খুৰাৰ ঘৰত গৈ আছো আৰু তেখেতৰ মানে গাহৰি ফাৰ্ম দেখুৱাম সৰু মুৰু গাহৰি ফাৰ্ম দেখুৱাম সো আপোনালোকে চাই থাকিব মানুহটোৰ নাম হ'ল ধীৰেন বৰমহিলা মানে বৰমহিলা ৰখে বৰমহিলাও লিখে সো আপোনালোকে চাই থাকিব ভিডিওটো ইমান ষ্টেণ্ডাৰ্ড নহব সো সিম্পল আপোনালোকে চাই থাকিব যাম গাহৰি ফাৰ্ম দেখুৱাম তো গাহৰি ফাৰ্মটো সৰু হে বেছি নহয় 8টা 9টা মান গাহৰি আছে নেকি 5টা 6টা মান এনেকা আপোনালোকক দেখুৱাম বহুত ৰিকুৱেষ্ট কৰিছে খুৰাজন তাৰ মানে গাহৰি ফাৰ্ম দেখুৱাবলৈ সব মই এতিয়া দেখুৱাম আপোনালোকে চাই থাকিব এতিয়া চলিয়ে যোৱাৰ আগতে তামোল এটা খাই যাও আপোনালোকে চাই থাকিব এটো হ'ল আমাৰ ঘৰ আৰু যোৱাৰ আগতে তামোল খাম ক'ত আছে ৰে তামোল 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 এটা কাটি साइड में अपना लोग ते रखिए स्टेटामो itu hop oh udah gue tuh ada gap sambil dekom apa nolga saya cek bok udah cek boleh kan oh kalau aku temu गाड़ी को चलो rồi क्या जाओ আহি আধা ৰাস্তা পালোহি মানে হাফ কিলো আহি পালা তো আপোনালোকে চাই থাকিব লাষ্ট লকে তো আধা ৰাস্তা আহি পালে পাবো আধা কিলোমিটাৰ মান আছে বেছি দূৰ নহয় আৰু আধা কিলোমিটাৰ আছে আপোনালোকে চাই থাকিব অলৰেডি আহি পালো খুৰাৰ ঘৰত আৰু এতিয়া দেখুৱাম খুৰাৰ সৰু গাহৰি ফাৰ্মটো আৰু এতিয়া গৈ আছো এইটোৱে হ'ল ফাৰ্ম গাহৰি ফাৰ্ম ইয়াত আছে দুটা আৰু ইয়াত আছে একটা মাইকা পোৱালি হোৱা নাই আৰু ইয়াত আছে আৰু দুটা খুৰা পানী দি আছে আৰু এইফালে মাইকা আছে পোৱালি লগা বোলে মাইকা আছে পোৱালি লগা আৰু এতিয়া খুৰাৰ লগত যাওঁ খুৰা আপোনাৰ পৰিচয়টো দিয়ক মোৰ পৰিচয় মানে আমাৰ গাঁওখন বগৰী কৰি মোৰ নাম হৈছে ধীৰেন বৰমহিলা আৰু তাৰপিছতে মই এনেকৈ সৰুৰ পৰা মানে এইবিলাক মানে পুহি থাকোঁ আৰু পুহি থাকোঁ মানে তাৰপিছতে এয়া সেইটো কথাত আছিলে দুটা খাচী মাজত আছিলে এটা মায়ে যেনিবা গাভিনী তাৰপিছত এই এতিয়া পানী দি আছিলে এইটো মানে খাচী দুটা মানে খুৰা আপোনাৰ তাত কেইটামান গাহৰি আছে মানে বৰ্তমান ডাঙৰতে এনে 7টা আছে 7টা তাৰপিছত আৰু পোৱালি 5টা 7টাৰ পিছত গাহৰি তাৰমানে থাকে নহয় পুলিংগ স্ত্ৰীলিংগ মানে মতা আৰু মাইকী মানে মতা কেইটা আছে তাৰমানে এনে খাচী 4টা আছে আৰু তাৰপিছত এনে মাইকী 3টা আছে মাইকী 3টা আছে তাৰপিছত আৰু পোৱালি আছে 5টা তাৰপিছত এইটো গাহৰি পোৱাটো কেইদিনমান হ'ল তাৰমানে এনে বৰ্তমান এই গাহৰি পোৱাটো বৰ্তমান মোৰ মানে 8 মাহ মানহে হৈছে এইটো মানে আগতো কৈছিলে সেইকেইটা যেনিবা বেছি দিলোঁ এতিয়া এইকেইটা 8 মাহ মান হৈছে আৰু এইবিলাক আপুনি কেইমাহ মানত তাৰমানে বেচিব মানে গাহৰিটো এইটো মুঠতে বেছি নাৰাখে আৰু মানে
1.5 মাহ বা 2 মাহ ৰাখি তাৰপিছত চেল কৰিম তাৰমানে খুৰা ইয়াত যে গাহৰি যে যোনখিনি পঢ়িছে এইখিনিৰ দাম কেইটা আপুনি অলপ কৈ দিব পাৰিবনে অনুমান হিচাপত এটাৰ দাম কিমান হ'ব মানে এই ডাঙৰ এটাটো এইটো পাৰি দিয়াটো সেইটো যেনিবা 20,000ত আহি আছে 20,000 তাৰপিছত এইটো যেনিবা 18,000ত আহি আছে আৰু এইটো তাৰপিছত এই মাইটো হ'ল যেনিবা এইটো যেনিবা মাই হিচাপতো এতিয়া বৰ্তমান এইটো ক'ব নোৱাৰোঁ মই তাৰপিছত সেই খাচী দুটা আছে যেনিবা এটাত মানে 14,000কে দুটা 14,000কে আৰু এইফালে মাই এটা আছে আৰু এই বাঁহৰ তলত এটা মাইকী পোৱালি এটা আছে মাইকী পোৱালি আৰু এইফালে পোৱালি কেইটা হৈছে গাহৰিটো এইফালে হ'ল 5টা চ' গাইজ আপোনালোকেও যাতে গাহৰি ফাৰ্ম খুলি কেনে এনেকুৱা কামে কৰে এতিয়া গাহৰিৰ দামটো শুনিলেই 20,000 পৰ্যন্ত গৈছে আৰু অভাৰে যাব নেকি খুৰা বেচালৈকে আমি 25,000 পাম এইটো বেচালৈকে 25,000 ন এইটো এটা চ' আপোনালোকেও গাইজ এনেকাই ফাৰ্ম খোলক সৰু মৰু হ'লেও গাহৰি পক মানে যথেষ্ট ঘৰখনৰ কাৰণে চলিবৰ কাৰণে পইচা টকা তাৰমানে পায় এইটো গাহৰি পিছলে চ' গাইজ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে ভাল লাগিলে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব চ' গাইজ বাই